ভিডিঅ'টোৰ হেডলাইন দেখি আপোনালোকে গম পাইছে চাগে আমি কিহৰ ওপৰত আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আমি মানৱ কংকালতন্ত্ৰৰ ওপৰত। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা আৰু শ্বেয়াৰ এটা কৰি দিব। মানৱ কংকালতন্ত্ৰটো দুটা ভাগত ভাগ কৰা হয়, অন্তঃকংকাল আৰু বহিঃকংকাল। মানুহৰ নখ আৰু দাঁতৰ অংশ বহিঃকংকালত পৰে। তাৰ বাহিৰে যোনবোৰ আমাৰ অস্থি বা হাড় সেইবোৰ অন্তঃকংকালতন্ত্ৰৰ ভিতৰত পৰে। এই অন্তঃকংকালতন্ত্ৰটোক দুটা ভাগত ভাগ কৰা হৈছে, অক্ষীয় আৰু উপাংগী। মানৱ কংকালতন্ত্ৰৰ লাওখোলাৰ হাড়, মেৰুদণ্ডৰ হাড় আৰু কামি হাড়, যাক ৰিবকেজ বোলা হয় ইংৰাজীত, তাক আমি অক্ষীয় হাড় বুলি কওঁ। আৰু তাৰ বাহিৰে যোনবোৰ বাকী হাড় সেইবোৰক আমি উপাংগী হাড় বোলোঁ। অক্ষীয় হাড় প্ৰথম আৰম্ভণি হৈছে লাওখোলাৰ পৰা। এই লাওখোলাটোক ইংৰাজীত স্কাল বুলি কোৱা হয়। এই লাওখোলাবোৰ কিছুমান ফলকৰ দ্বাৰা লাগ খোৱা হৈছে, আৰু লাওখোলাৰ এই দুটা ভাগত ভাগ কৰা হয়। ওপৰৰ অংশটো ক্ৰেনিয়াম অৰ্থাৎ আপোনাৰ কৰোটি অংশ বোলা হয়। তাৰ বাহিৰে এই কৰোটিৰ অংশবোৰ যি এই জিগজেগ লাইনবোৰৰ দ্বাৰা জড়িত হৈ থাকে, সেই লাইনবোৰক আমি শিবন বুলি কওঁ। আৰু এই মুখমণ্ডলত মানুহৰ হাড়সমূহ শিবনৰ দ্বাৰাই জড়িত হৈ থাকে। মানুহৰ মুখমণ্ডলত 14ডাল হাড় আছে, আৰু আপোনাৰ কৰোটি অংশৰ 8ডাল হাড় আছে। ডিঙিৰ যোনডাল হাড় সেই হাড়ডালক আমি সেৱত বুলি কওঁ, আৰু এই হাড়ডালে আমাৰ যোনটো স্বৰকণ্ঠ এই স্বৰকণ্ঠটোক ৰক্ষণাবেক্ষণ দিয়ে। তাৰোপৰি আমাৰ কাণৰ হাড়সমূহ সোঁফালে 3ডাল আৰু বাওঁফালে 3ডাল আছে। এইসমূহ হৈছে আটাইতকৈ সৰু হাড়। তাৰপিছত আহে আমাৰ মেৰুদণ্ড। এই মেৰুদণ্ডডাল 33ডোখৰ হাড় আমাৰ শিশু অৱস্থাত থাকে, কিন্তু যেতিয়া এজন প্ৰাপ্তবয়স্ক মানুহ হয় তেতিয়া এই হাড়সমূহ 26ডাললৈ পৰিণত হয়। এই 26ডাল হাড়ৰ ওপৰৰ যোনখিনি ডিঙিৰ অংশৰ মেৰুদণ্ডৰ হাড়, এই হাড়সমূহক আমি ক্ৰেভিকেল অৰ্থাৎ গ্ৰীবা কেশেৰুকা বুলি কওঁ। গ্ৰীবা কেশেৰুকাত মুঠতে 7ডাল বোন বা হাড় আছে। তাৰপিছত আমাৰ আহে বক্ষ কেশেৰুকা, যাক আমি থেৰকিক বুলি কওঁ। তাত মুঠতে 12ডাল হাড় আছে বা অস্থি আছে। তাৰপিছত আহে আমাৰ কটিদেশীয় কেশেৰুকা, যি আমাৰ কটি অংশত অৱস্থিত। এই কটিদেশীয় অঞ্চলত আমি ইংৰাজীত লুম্বাৰ বুলি কওঁ। এই কটিদেশীয় অঞ্চলত মুঠতে 5ডাল হাড় আছে, যাক আমি L1, L2, L3, L4, L5 অৰ্থাৎ এইবোৰ ভাগত ভাগ কৰিব পাৰোঁ। তাৰপিছত আহে চেকাৰাম, যাৰ এডাল বোন আছে, আৰু কৰিয়েক্সত এডাল বোন আছে। তাৰপিছত হাড়সমূহ ইয়াত দেখুওৱা হোৱা নাই, ত্ৰিকাষ্ঠি আৰু ককিক্স বা পুচ্ছ কেশেৰুকা। তাৰপিছত আহে আমাৰ ৰিফকেছ, যাক আমি কামিহাড় বুলি কওঁ। আমাৰ ৰিফকেছৰ যোনডাল মাজৰ অংশ বা যি মাজৰ অংশই গোটেই ৰিফকেছটোক আৱৰি আছে, সেই অংশটোক আমি বক্ষাস্থি বুলি কওঁ। এই বক্ষাস্থি অংশটো 3টা ভাগত ভাগ কৰা হৈছে। ওপৰৰ অংশটো হৈছে মেনুব্ৰিয়াম, তাৰ মাজত এটা কোণ আকাৰৰ সৃষ্টি হৈছে, যাক আমি বক্ষাস্থি কোণ বুলি কওঁ। তাৰ মাজৰ অংশক আমি শৰীৰ অংশ বুলি কওঁ, আৰু একেবাৰে তলৰ যোন অংশ তাক আমি জাইফইড প্ৰবন্ধ বুলি কওঁ। এই বক্ষাস্থিৰ লগত যোনবোৰ কামিহাড় সম্পূৰ্ণৰূপে লগ হৈ আছে সেইবোৰক আমি সঁচা কামিহাড় বোলোঁ, আৰু যিবোৰ আওপকীয়াকৈ লগ হৈ আছে এইবিলাক আমি মিছা কামিহাড় বোলোঁ, আৰু যোনবোৰ কামিহাড় তাৰ লগত সংলগ্ন হৈ থকা নাই, দুডাল কামিহাড় মানে লাষ্টৰ যোনকেইডাল কামিহাড়, এই কামিহাড় দুডালক আমি উপঙা কামিহাড় বুলি কওঁ। সঁচা কামিহাড় আমাৰ 1 নম্বৰৰ পৰা 7 নম্বৰ কামিহাড়লৈকে, আৰু ফলছ ৰিবছ এইকেইডাল আমাৰ 8 নম্বৰ, 9 নম্বৰ আৰু 10 নম্বৰ কামিহাড় কেইডাল। আৰম্ভ হয় আমাৰ উপাংগীৰ হাড়সমূহ। এই উপাংগীৰ হাড়সমূহৰ আৰম্ভ হৈছে হাতৰ অংশৰ পৰা। আমাৰ পিছফালৰ যোনবোৰ হাড় তাক আমি এই পিছফালৰ হাড়কেইডালক অংশফলক বুলি কওঁ, আৰু যোনকেইডাল আমাৰ স্কন্ধ এই হাড়কেইডালক আমি ক্লেভিকেল অৰ্থাৎ স্কন্ধ বেষ্টনী
বা কণ্ঠাস্থি স্কন্ধবেষ্টনী হাড় এইবোৰক আমি কণ্ঠাস্থি বুলি কওঁ বক্ষাস্থিৰ দুই পিনৰ ডিঙিৰ তলৰ পিনে পথালিকৈ এটা মোৰ বক্ষাস্থিৰ লগত আৰু আনটো মোৰ অংশফলকৰ অস্থিৰ লগত কণ্ঠাস্থিৰ লগ লাগি থাকে তাৰপিছত আহে আমাৰ অংশফলক যাক আমি স্কেপুলা বুলি কওঁ চিত্ৰত দেখিবলৈ পাইছোঁ যে পিছফালৰ যোনখিনি হাড় আমাৰ পিঠিৰ অংশৰ সেই হাড়কেইডালক আমি অংশফলক বুলি কওঁ তাৰপিছত আহে আমাৰ আপাৰ লিম্বছ আৰু লোৱাৰ লিম্বছ অৰ্থাৎ ঊৰ্ধ্ব অগ্ৰাংগ আৰু নিম্ন অগ্ৰাংগ আপাৰ লিম্বছ মানে হৈছে ঊৰ্ধ্ব অগ্ৰাংগ য'ত মুঠতে 60ডাল অস্থি বা হাড় আছে তাৰপিছত আহে আমাৰ হাতৰ বাহুৰ অংশ যাক আমি প্ৰগতাস্থি বা হিউমেৰাছ বুলি কওঁ তাৰপিছত আৰম্ভ হয় আমাৰ এই অগ্ৰবাহুৰ অংশ যাক আমি দুডাল হাড়েৰে ভাগ কৰোঁ এডাল হৈছে বহিঃপ্ৰকোষ্ঠিকা আৰু অন্তঃপ্ৰকোষ্ঠিকা এই হাড় দুডাল অগ্ৰবাহুৰ পাৰ্শ্ব দিশত দুয়োকাষে থাকে বহিঃপ্ৰকোষ্ঠিকাৰ তিনিটা অংশ আছে ওপৰৰ মূৰ দণ্ড আৰু তলৰ মূৰ এই বহিঃপ্ৰকোষ্ঠিকাক আমি ইংৰাজীত ৰেডিয়াছ বুলি কওঁ আৰু অন্তঃপ্ৰকোষ্ঠিকাক আমি আলনা বুলি কওঁ তাৰপিছত আৰম্ভ হয় আমাৰ হাতৰ মণিবন্ধৰ হাড়সমূহ যাক আমি প্ৰশস্ত বুলি কওঁ ইয়াক তিনিটা অংশত ভাগ কৰা হৈছে মণিবন্ধ অংশ কৰতল অংশ বা কৰ্ভিকা আৰু অংগুলাস্থি বা আঙুলিৰ অংশ মণিবন্ধ 8ডাল হাড়েৰে গঠিত এই হাড় কেইডোখৰ নৌকাস্থি নৱচন্দ্ৰাকাৰ অস্থি ত্ৰিকোণাস্থি অস্থি পিচিফৰ্ম ট্ৰেপিজিয়াম ট্ৰেপিজইড কেপিটেড আৰু হেমেট আদিত ভাগ কৰা হৈছে কৰতল বা কৰ্ভিকাক 5ডাল হাড়েৰে গঠিত হৈছে অংগুলাস্থি কৰ্ভিকা অস্থিৰ লগত লগা অংশক সংধান বুলি কওঁ আমি বিন্ধা আঙুলিত দুডোখৰ আৰু আনটো প্ৰতি আঙুলিত 3ডোখৰকৈ 14ডোখৰ হাড়ৰ আঙুলি গঠিত হৈছে তাৰপিছত আৰম্ভ হয় আমাৰ নিম্ন অগ্ৰাংগৰ হাড়সমূহ নিম্ন অগ্ৰাংগৰ হাড়সমূহ হৈছে আমাৰ পোনপ্ৰথম চূৰ্ণীবেষ্টনী যাক আমি ইংৰাজীত পেলভিক গ্ৰেডেল বুলি কওঁ চূৰ্ণীবেষ্টনী দুডাল হাড়ৰ দ্বাৰা গঠিত হৈছে যাক ইনমিনেটৰ বুলি কোৱা হয় প্ৰত্যেক ইনমিনেটৰ তিনিটা অংশ যেনে পিউবিছ ইলিয়াম আৰু ইস্কিয়াম এইবোৰ দৃঢ়ভাৱে সংযুক্ত হৈ আমাৰ এই চূৰ্ণীবেষ্টনী অংশ বা কঁকালৰ তলৰ অংশ গঠিত হৈছে সংলগ্ন হৈ থকা এই ইলিয়াম ইস্কিয়াম আৰু পিউবিছৰ অংশবোৰক আমি সংধান বুলি কওঁ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত এই চূৰ্ণীবেষ্টনী আকাৰ কিছু পৰিমাণে বেলেগ বেলেগ দেখিবলৈ পোৱা যায় বিশেষকৈ পিউবিছ অংশত এই আকাৰৰ পাৰ্থক্য দেখা যায় তাৰপিছত আৰম্ভ হয় লোৱাৰ লিম্বছত আমাৰ মুঠতে 60ডাল হাড় আছে এই 60ডাল হাড়ৰ প্ৰথম অংশত আৰম্ভ হয় যি আমাৰ ভৰিৰ হাড় যাক আমি ফিউমাৰ বুলি কওঁ অৰ্থাৎ উৰ্বস্থি বা উৰু অস্থি য'ত আমাৰ উৰু অংশত অৱস্থিত এইডালে হৈছে আমাৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় আৰু শক্তিশালী হাড় এই হাড়সমূহ ভৰিৰ তলৰ যোনবোৰ আমাৰ অনুজংঘাস্থি আৰু জংঘাস্থিৰ লগত জড়িত হৈ থকা আঁঠুৰ ঘিলাৰ দ্বাৰা জড়িত হৈ আছে যাক আমি ইংৰাজীত পেটেলা বুলি কওঁ তাৰপিছত আমাৰ উৰ্বস্থিৰ পিছত বা উৰুস্থিৰ পিছত আৰম্ভ হয় অনুজংঘাস্থি আৰু জংঘাস্থি উৰ্বস্থিৰ পিছত এইবোৰে হৈছে আটাইতকৈ দীঘল হাড় তাৰপিছত আৰম্ভ হয় আমাৰ চৰণৰ হাড়সমূহ পদতো 24ডোখৰ সৰু সৰু হাড় আছে আমাৰ পদত থকা যোনবোৰ সৰু সৰু 24ডোখৰ হাড় এই হাড়সমূহক আমি গুল্ফ প্ৰপদিকা অংগুলাস্থি আদি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ গুল্ফত আমাৰ সম্পূৰ্ণৰূপে 7ডোখৰ হাড় আছে যাক আমি টেলাছ কেলকেনিয়াম মধ্যমা কিউনিফৰ্ম পাৰ্শ্ব কিউনিফৰ্ম মধ্য কিউনিফৰ্ম কিউবইড আৰু নৌকাস্থি আদি ভাগত ভাগ কৰিব পাৰোঁ 2ডোখৰ হাড় আছে এই হাড়সমূহ লগ লাগি সম্পূৰ্ণ এটা মানৱ কংকাল তন্ত্ৰৰ 206ডাল হাড় গঠিত হৈছে এজন শিশুৰ 270ডাল হাড় থাকে কিন্তু যেতিয়া আমি প্ৰাপ্তবয়স্ক অৱস্থা প্ৰাপ্ত হওঁ তেতিয়া এজন মানুহৰ এই হাড়সমূহ 270ৰ পৰা 206ডাললৈ পৰিণত হয় কিয়নো এই হাড়সমূহৰ মাজত বহুতো
ব্যৱধান বা ফাঁক থাকে যিবোৰে হাড়বোৰক আঁতৰাই ৰাখে শিশু অৱস্থাত আৰু যেতিয়া আমি বয়স বাঢ়ি আহে বা আমাৰ প্ৰাপ্তবয়স্ক অৱস্থালৈ আহোঁ তেতিয়া আমাৰ এই হাড়সমূহ লাহে লাহে যোৰা লাগিবলৈ আৰম্ভ কৰে